ৰহমহীয়াৰ সেই বিহুৰ বাকৰিত উপস্থিত নহওঁ পৰহিলে ৰহমহীয়াৰ ডেকা ল'ৰাই পালে মোৰ পিঠিখন বখলা বখল কৰি পেলাব ৰহমহীয়াৰ ডেকা ল'ৰা ভালত ভাল বেয়া জন কাল ন ভাইটি জিন্দগী বৰবাদ কৰি পেলাব বাপেকে মই যাম এতিয়া শ্ৰীমতীয়ে কৈছে যাম যাম বুলি কৈছা হয় পিছে তুমি কেনেকৈ যাবা মই বোলো মই কাপোৰ কানি পিন্ধি যাম আকৌ শ্ৰীমতীয়ে কিনা সভ্য কৰিবা কাপোৰ কানি পিন্ধি যাবা বুলি জানো তুমি ভালকৈ পৰিষ্কাৰ হৈ যাবা কোনো হ'ব দিয়া ভালকৈ পৰিষ্কাৰ হৈ যাম সাধাৰণতে ৰাইজ মই বৰ পৰিষ্কাৰ নহয় দাড়ি চাৰি বহুত দিনলৈ নেকাটো স্নো পাউডাৰ নঘহোঁ কাপোৰ কানি ধুই মেলি স্থিতি নকৰোঁ ডাইৰেক্ট চুইটকৈ পিন্ধিয়ে দিওঁ আৰু এইটোতে মোৰ শ্ৰীমতী অকণমান চেণ্টিমেণ্টেল নিজৰ নিজৰ মানুহজনীয়ে নিজৰ নিজৰ মতামতক অলপ ভাল হৈ থকাটো বিচাৰে ন বোৱাৰী হয়নে নহয় এইফালে বোৱাৰী হয়নে নহয় মানুহজন ভাল হৈ থাকিলে গাটো বাজিয়া বাজিয়া লাগে ন গাটো গুলপীয়া গুলপীয়া লাগে ন আই মাতৃসকল বৰ ধুনীয়া লাগিছে ইমান ধুনীয়া বগা সাজেৰে আইনতীসকলে মোলৈ ধুনীয়াকৈ মিচিক মাছাকৈ হাঁহি মাৰিছে আশীৰ্বাদ কৰিবনে আইসকল কৰিবনে মোক অঁ তাৰপিছত মই ক'লো বোলো নহয় কি মই হ'ব দিয়া মই কাপোৰ কানি পিন্ধি যাম নহয় 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 বিহুৰ মঞ্চত তুমি ধুতি নহ'লেও কুৰ্তা পাঞ্জাবী পিন্ধি যাব লাগিব বোলো এইবাৰহে খা ভাত কুৰ্তা পাঞ্জাবী পিন্ধি যাব লাগিব মই বিয়াৰ সময়তে মই কুৰ্তা পাঞ্জাবীযোৰ চিলাই লৈছিলোঁ যোৱাকালি মই বাকচটো খুলি চাই দেখোঁ একেবাৰে নিগনিয়ে পাঞ্জাবী আৰু কুৰ্তা ফুটা ফুটা কৰি থৈছে তাত বোলো হেৰা এইযোৰ পাঞ্জাবী কুৰ্তা পিন্ধিবলগীয়া নাই একদম বেয়া হৈ গৈছে না ভাইটি হা তাতে বোলো নহয় তেতিয়া ক'লে তুমি এতিয়াই ফেঞ্চি বজাৰলৈ যোৱা আৰু আজিয়ে তুমি কুৰ্তা পাঞ্জাবী কিনি আনা আৰু কালিলৈ ৰহমহীয়াৰ সেই পবিত্ৰ বিহু মঞ্চত তুমি কুৰ্তা পাঞ্জাবী পিন্ধি ৰাইজৰ লগত ভাৱৰ আদান প্ৰদান কৰিব লাগিব মতৰ আদান প্ৰদান কৰিব লাগিব হাঁহিৰ ভাকো ছটিয়াব লাগিব শ্ৰীমতীয়ে আদেশ শিৰোধাৰ্য কৰি মই ওলালোঁ আৰু কাৰণ শ্ৰীমতীলৈ মই অকণমান ভয়ো কৰোঁ ভয় কৰিবৰ কাৰণ এটা আছে কাৰণ শ্ৰীমতীৰ স্বাস্থ্য মোতকৈ অলপ ডবল বিদ্যা সময়ে দেখিছে মানে মোৰ ওজন 51 আৰু শ্ৰীমতীৰ ওজন 91 শ্ৰীমতী এটা এটা ধমকিত মোক ডিচেণ্টেৰী যাম বুজাই যায় এটা এটা ধমকিত হাই প্ৰেছাৰ ল' হৈ যায় ল' প্ৰেছাৰ হাই হৈ যায় শ্ৰীমতী ধমকি চমকি খাই সন্ধিয়া 6 মান বজাত কাপোৰ কানি পিন্ধি ওলালোঁ কুৰ্তা পাঞ্জাবী কিনিবলৈ ফেঞ্চি বজাৰলৈ শ্ৰীমতীয়েও টকা 5,000 টকা তাতে গুজি দিলে সেই টকা 5,000কৈ খাউঠি কৰি সন্ধিয়া গৈ গৈ 7 মান বজাত ফেঞ্চি বজাৰ আটাইতকৈ ডাঙৰ যিখন ডাঙৰ দোকান গোৱেংকা সোমালোগৈ গোৱেংকা সোমোৱাৰ লগে লগে গোৱেংকাৰ চেলছমেনকেইটাই মোক চিনি পাই পেলাই কৈছে দাদা আপোনাক আমি চিনি পাইছোঁ নহয় আপুনি টিভিত ওলাই ন আপুনি বৰ ফটুৱা দেই আপুনি টিভিত বৰ ফটুৱা কৰে দাদা আপোনাক কি লাগিব বোলে হেৰা মই কাইলৈ সুদূৰ চাবুৱালৈ যাম শ্ৰীমতী কাৰা নিৰ্দেশ মোক এযোৰ কুৰ্তা পাঞ্জাবী পিন্ধি পেলাই তাত বিহু প্ৰগ্ৰেম কৰিবলৈ গৈছে তোমালোকৰ ইয়াত আছেনে হ'ব দাদা কেলৈ চিন্তা কৰিছোঁ সেইবুলি মোক এযোৰ এনেকৈ দেখুৱাই দিলে এবাৰ মোৰ এযোৰ পচন্দ হৈ গ'ল পচন্দ হৈ যোৱাৰ পিছত মই পাঞ্জাবীটো পিন্ধিলোঁ পাঞ্জাবীটো ঠিকেই আছে তাৰপিছত কুৰ্তাটো পিন্ধি দেখিলোঁ বাপে বাপে এইবাৰহে খা কুৰ্তাটো মোৰ ঠেংটোতকৈ 3 হাতমান দীঘল হয়তো কুৰ্তা পিন্ধি যদি মই আমাৰ ৰুমকেইটাত চাৰিফালে এপাক ঘূৰিলোঁ নহয় বেলেগে ঝাৰু মাৰিব নালাগে কুৰ্তাই ঝাৰু মাৰি তেতিয়া মই চেলছমেনটো ক'লোঁ বোলে হেৰা ভাইটি ইয়াতকৈ সৰু কুৰ্তা আছে নেকি নাই দাদা এই পাঞ্জাবীৰ লগত সেইটো কুৰ্তাই আছে আপুনি কেলৈ চিন্তা কৰিছে আপোনাৰ ঘৰত চিলাই মেচিন আছেনে আছে আছে এটা কাম কৰিব আপুনি 3 হাতমান কাটি পেলাই চুটি কৰি চিলাই দিলে হ'ল ভাল কথা কৈছে সেইবুলি মই ঘৰলৈ আহিলোঁ দৌৰ মাৰি ৰাতি 8:30 বজাত পালোঁহি আহি পেলাই শ্ৰীমতীক কৈছোঁ ক'ত গ'লা শ্ৰীমতী কি হ'ল বিধানসভাৰ মজিয়াত বিৰোধী পক্ষ আৰু শাসক পক্ষই কাজিয়া লগাই থাকে চিঞৰ বাখৰ কৰি থাকে কি হৈছে কি কোৱা মানে নহয় হেৰা মোৰ এই কুৰ্তাটো অকণমান অলপ দীঘল হৈছে 2-3 হাতমান দীঘল হৈছে তুমি আমাৰ মেচিনটো আছে নহয় অলপ কাটি পেলাই চিলাই কৰি দিছোঁ ইচ্ছা মানুহটো যে কথা দেই মই নোৱাৰোঁ দেই মোৰ ভাত বনাবলৈ আছে
কাপোৰ কানি জাপিবলৈ আছে বিচনা পাৰিবলৈ আছে মই নোৱাৰোঁ আপুনি যি কৰে কৰি থ'ব সেই বুলি ভেকাহি মাৰি গুচি গ'ল মোৰ মনটো বৰ বেয়া লাগিলে ইমান মৰমেৰে ক'লোঁ ইমান চেনেহেৰে ক'লোঁ মোৰ অনুপটো ৰক্ষা নকৰিলে তাৰপিছত অলপ দেৰি পিছত মোৰ উলিয়াই দিয়া ছোৱালীজনী অনন্যা তাই আহি সোমালেহি তাই আহি সোমোৱালে মোৰ মনটো ভাল লাগিছে দেই যিয়েই নহওক তাইৰ দ্বাৰাই মই কামটো কৰাই ল'ব পাৰিম তেতিয়া তাইক ক'লোঁ অ' মাজনী তই আহিলি ভালেই কৰিলি তই এটা কাম কৰচোন মই কুৰ্তা এটা কিনি আনিলোঁ 2-3 হাতমান দীঘল হৈছে তই 2-3 হাত জুখি পেলাই কাটি পেলাই চিলাই কৰি দিয়কচোন ইচ্ছা দেউতা যে কামবিলাক আৰু দেই ইমান দিনৰ মন মাৰিছোঁ মই নোৱাৰোঁ দেই মই নোৱাৰোঁ মোৰ মাৰ লগত ইম্পৰ্টেণ্ট কথা আছে মই তুমি যি কৰা কোৱা মই একেবাৰে নোৱাৰোঁ বুলি তাইও ভেকাহি নাই গুচি গ'ল মোৰ মনটো বৰ বেয়া লাগিলে এইটো কাৰণে মোৰ মনত পৰি গ'ল আমাৰ ঘৰৰ ওচৰতে দৰ্জী দোকান এটা আছে বোলে এই দৰ্জীটোৰ দ্বাৰাই মই কামটো কৰাই লৈ পাৰিম সেইবুলি দৌৰ মাৰি দৰ্জীটোৰ ওচৰলৈ গৈ ক'লোঁ অঁ মই পাৰিব দোকানখন বন্ধ নকৰিবি এই মোৰ এই এটা সৰু কাম এটা আছে বোলে কি হ'ল দাদা কি হ'ল বোলে মোৰ এই পাইজামাটো কুৰ্তাটো এই 2 হাত 2.5 আছে তই ছুটি কৰি পেলাই মই চিলাই দিছোঁ এই আপুনি দাদা চিন্তাই নকৰিব আপুনি 5 মিনিট বহক মই 10 মিনিটত শেষ কৰি দিম সেইবুলি 10 মিনিটত শেষ কৰি দিলে আনি মই ৰাতি থৈ দিলোঁ আজি ৰাতিপুৱা এই চাবুৱালে আহিবলৈ ঘৰত মই পাঞ্জাবীটো পিন্ধিলোঁ আৰু কুৰ্তাটো পিন্ধি দেখিলোঁ এইবাৰহে খা ভাত অ' মোৰ সেইটো কুৰ্তা হৈ থকা নাই আণ্ডাৰ পেণ্ট হৈ আছে এইফালে আহা কি হ'ল ৰাতিপুৱা কিয় চিঞৰ বাখৰ কৰিছে মোৰ এই কুৰ্তাটো কোনে এনেকুৱা আণ্ডাৰ পেণ্ট নিচা কৰিলে ইচ্ছা আপুনি মোক কালি কোৱা নাছিলে কুৰ্তাটো অকণমান ছুটি কৰি চিলাই দিবলৈ আপুনি বেয়া পায় বুলি মই 2.5 হাতমান কাটি পেলাই ছুটি কৰি থৈছোঁ আকৌ তুমি 2.5 হাত ছুটি কৰিলেও ইমান মোৰ এই কুৰ্তাটো আণ্ডাৰ পেণ্ট নিচা হ'ব নোৱাৰে ইচ্ছা মানুহটোৰ মগজটো গ'ল দেই কেলে কালি উলিয়াই দিয়া ছোৱালীজনী অহা নাছিলে তাইকো আপুনি অনুৰোধ কৰা নাছিলে তাইও বাপেকে বেয়া পায় বুলি 3 হাতমান কাটি ছুটি কৰি থৈ গৈছে শেষ কৰি দিয়ক মোৰ এই কুৰ্তাটো আণ্ডাৰ পেণ্ট কৰি পেলালা ইচ্ছা আপোনাৰ কুৰ্তাটোহে আণ্ডাৰ পেণ্ট হোৱা দেখিলে গোটেই অসমখনেই যে আণ্ডাৰ পেণ্ট হৈ গ'ল সেইটো দেখা নাই ৰ'বা মোক চম্ভালি কথা ক'বা অসমখনক আণ্ডাৰ পেণ্টৰ লগত তুলনা নকৰিবা মই তোমাক ক্লাছ 1 দিছোঁ ইচ্ছা মানুহটোৰ চকুটোও গ'ল দেই মগজটো গ'লেই চকুটোও গ'ল কেলে দেখা নাই অসমখন আণ্ডাৰ পেণ্ট হোৱা দেখা নাই কেলে সেইফালে নাগালেণ্ডে কাটিছে সেইফালে অৰুণাচলে কাটিছে সেইফালে মেঘালয়ে কাটিছে সেইফালে বাংলাদেশে কাটিছে সেইফালে ব্ৰহ্মপুত্ৰই কাটিয়ে আছে মাজত অসমখন আণ্ডাৰ পেণ্ট হৈ ওলমি আছে মই মহিলাসকলক সুধিছোঁ লগতে মহিলাসকলৰ অসমীয়াতে কওক মতাবিলাকক সুধিছোঁ গিৰিয়েকবিলাকক সুধিছোঁ আপোনালোকৰ ঘৰত কেতিয়াবা কাজিয়া পেচাল হয়নে নহয় হা ঠেহ পেচাল হয়নে নহয় ঠেহ লাগেনে 2-3 দিন মাত বোল নোহোৱাকৈ থাকেনে কেতিয়াবা আকৌ চুচুকচুপাকৈ মাত বোল হয়নে থাকিবই কোনেও বুকুত হাত দি ক'ব নোৱাৰে মোৰ পৰিয়ালৰ মোৰ হাজবেণ্ডৰ লগত কাজিয়া লগা নাই মোৰ পৰিবাৰৰ কাজিয়া লগা নাই কাৰণ অসমীয়াত এটা প্ৰবাদ আছে যে সংসাৰত কাজিয়া পেচাল নাথাকিলে সংসাৰ কৰা যেন নেলাগে যোৱা কভিডৰ সময়ত ৰাতি 9টা বজাত মোৰ শ্ৰীমতীৰ লগত দুব্বদল কাজিয়া ঘুচি চৰি এইফালে ফুলজালি মাৰি দিছে মোৰ এতিয়াও আছে কপালত দাগি ময়ো কাপ টেক মাৰিছোঁ যি হ'ব ওচৰৰ মানুহে খিৰিকি মেলি চাইছে ঐ অতুল পাচলিৰ ঘৰত বিৰাট কাজিয়া ডিৰেক্ট এনেকুৱা চবেই খিৰিকি মেলি চাইছে দুব্বদল কাজিয়া মাৰপিট এটা সময়ত মোৰ শ্ৰীমতীয়ে এনেকুৱা এটা কিলাকতি মোৰ মাৰি দিলে নহয় এতিয়াও বিষাই থাকে মাজে কামি হাতডাল একদম 1 কিলাকতি মাৰি পেলাই তেওঁ নিজৰ বিচনাত শুই থাকে মোৰ এইবাৰহে খা ভাত
আজিতো ৰাতি মই তেওঁৰ লগত শুব নোৱাৰিম আৰু তেওঁৰ লগত যদি গোটেই ৰাতিটো শুওঁ গোটেই ৰাতিটো মই কিৰাকটি খাই থাকিব লাগিব গতিকে কিৰাকটি খাই থকাতকৈ মই ড্ৰয়িং ৰুমৰ চোফাখনত মহ দাহৰ কামোৰ খাই শুই থৈ খাই পাওঁ সেইবুলি গোটেই ৰাতিটো মই মহ দাহৰ কামোৰ খাই চোফাখনত শুই থাকিম ৰাতিপুৱা শুই উঠিয়েই পাকঘৰলৈ গ'লোঁ গাখীৰ এগিলাচ ল'লোঁ লৈ শ্ৰীমতী শুই থকা বিচনাখনৰ ওচৰলৈ চুচুপ চমাককৈ আগবাঢ়ি গ'লোঁ গৈ পেলাই ক'লোঁ হেৰা শুনচোন সদায় দি উঠাচোন উঠা আসন জানি উঠাচোন উঠা এই গাখীৰ গিলাচ খোৱাচোন গাখীৰ গিলাচ খোৱা মাৰি দিম পিছতো মাৰিবা উঠাচোন উঠা গাখীৰ গিলাচ খোৱা গাখীৰ গিলাচ কিৰাকটি মাৰি দিম কিৰাকটি পিছতো মাৰিবা আৰু উঠাচোন আগতে প্লিজ মোৰ অনুৰোধটো ৰক্ষা কৰা উঠাচোন উঠা গাখীৰ গিলাচ থচোন গাখীৰ গিলাচ খোৱা মোৰ সন্তানে খোৱা কি হ'ল কালি যে ৰাতি তুমি মোৰ লগত কাজিয়া লাগিছিলা তোমাৰ গাতে যে দুখ সেইকাৰণে এতিয়া গাখীৰ গিলাচ খুৱাই মোৰ ওচৰত ক্ষমা বিচাৰি আহিছা মোৰ নহয় তোমাক গাখীৰ গিলাচ খুৱাই ক্ষমা বিচাৰি অহা নাই আজি নাগ পঞ্চমী সাপক গাখীৰ খুৱাব লাগে গতিকে তোমাৰ নিচিনা যদি কাল ঘৰত পিন্ধি থাকোঁতে মইনো ক'ত সাপ বিচাৰি যাওঁ